গুৰু শংকৰ বিষ্ণুদকলৈ স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আপোনাক মই দেখুৱাবলৈ গৈ আছোঁ দক্ষিণ পশ্চিম কামৰূপ জিলা শাখাৰ অধিৱেশন ৬ গাং প্ৰাথমিকৰ আতিথ্যত। গতিকে গুৰুজনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে সুন্দৰকৈ এক ভকত বৈষ্ণৱসকলে এক সুন্দৰ অধিৱেশনৰ আয়োজন কৰিছে। সেই অধিৱেশন ঘূৰি লৈ আপোনালোকক মই লৈ যাম আৰু সুন্দৰকৈ আপোনালোকে ভিডিঅ'টো চাই দিয়ক, নিশ্চয় ভাল পাব। আৰু চেনেলটোত যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ পৰৱৰ্তী পৰ্যায়ত ভিডিঅ' চাবলৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘ দক্ষিণ পশ্চিম কামৰূপ জিলা শাখাৰ ৬৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ কলহীকৰণৰ উন্মোচনৰ কিছু মুহূৰ্ত। স্মৃতিগ্ৰন্থখনৰ সমূহ দেখুৱাব যোৱাৰ লগতে তাৰ প্ৰতি সম্পদক আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে এনেকুৱা ধৰণৰ পৰৱৰ্তী পৰ্যায়ত ভিডিঅ' চাই যদি থাকিব বিচাৰে বিষ্ণুদক ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আৰু আমাৰ দক্ষিণ পশ্চিম কামৰূপ জিলা শাখাৰ ৬৬ সংখ্যক
অধিৱেশনৰ স্মৃতিগ্ৰন্থৰ কলহী কিৰণৰ বেটুপাত আৰু পিছফালৰ কিছু ফটো আমি আপোনালোকক দেখুৱালোঁ আৰু গ্ৰন্থখন পঢ়ি কেনে পালে আমাক নিশ্চয় জনাব। গ্ৰন্থখনৰ বিষয়ে কিছু ব্যক্তিগত মতামত আগবঢ়াইছোঁ। গ্ৰন্থখন যথেষ্ট ভাল হৈছে, সুন্দৰ হৈছে। বেটুপাত অংকন কৰা হৈছে জোনমণি দাসৰ দ্বাৰা আৰু সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ বিষয়ববীলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু স্পেচিয়েলি থেংকছ ফুলেশ্বৰ ৰাভাবাব। অনুষ্ঠানটো হৈছিলে ছয়গাং প্ৰাথমিকৰ আতিথ্যত। জয় গুৰু শংখ